কৈছা তুমি? আজিকালি মেকানিকৰ সকলো এয়া চোৱা ৰবা মই এতিয়াই গৈ আছোঁ গোপনীয়তা ৰক্ষা কৰাৰ স্বাৰ্থত চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱনৰ পৰিণতি কিমান ভয়ংকৰ আমি দেখিলোঁ। আজিও আমাৰ সমাজত তন্ত্ৰ-মন্ত্ৰ তথা ইণ্টাৰনেটৰ ভুৱা তথ্যৰ বলি হোৱা অনুপম আৰু অনুপমা বহুতো আছে। সেয়েহে তেনেধৰণৰ কাৰ্যৰ পৰা দূৰতে থাকিব, এয়াই আমাৰ অনুৰোধ।